মানসিকভাৱে কেনেকৈ শক্তিশালী হ'ব পাৰি। এই ভিডিঅ'টোত আমি মানসিকভাৱে শক্তিশালী হ'বলৈ কি কৰিব লাগিব তাৰ 10টা উপায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সকলোৱে মানসিকভাৱে শক্তিশালী হ'ব বিচাৰে। মানসিকভাৱে শক্তিশালী মানুহবোৰক কোনোৱে ঠগিব নোৱাৰে। এই লোকসকলে নিজৰ প্ৰতিটো কাম বুদ্ধিৰে কৰে। তেওঁলোকে নিজৰ প্ৰতিটো নীতি শুদ্ধকৈ পালন কৰে। কোনটো কাম তেওঁলোকে কৰিব লাগিব আৰু কোনটো কৰিব নালাগিব এইসকল লোকে ভালদৰেই জানে। কিন্তু মানসিকভাৱে দুৰ্বল মানুহক সকলোৱে ঠগি খায়। এই লোকসকলে নিজৰ যিকোনো কাম সঠিকভাৱে কৰিবলৈ সক্ষম নহয় আৰু যিকোনো সিদ্ধান্ত সঠিকভাৱে গ্ৰহণ কৰিব নোৱাৰে। এই লোকসকলে যিকোনো কাম কৰিবলৈ ভয় কৰে আৰু সেইবাবে বুদ্ধিমান মানুহবোৰে তেওঁলোকক নিজৰ কামত ব্যৱহাৰ কৰে। প্ৰথম উপায়, যদি আপুনি মানসিকভাৱে শক্তিশালী হ'ব বিচাৰে তেন্তে প্ৰথমে আত্মনিৰ্ভৰশীল হ'ব লাগিব। আপোনাৰ চাৰিওফালে চালে দেখিব যে আজিকালি বেছিভাগ মানুহে কাৰোবাক নহয় কাৰোবাক ভৰসা কৰি চলে। আনৰ ওপৰত এনেদৰে নিৰ্ভৰশীল হৈ চলাৰ কাৰণে দুৰ্বল মানুহখিনি সদায় পিছফালে থাকি যায়। এই মানুহবোৰে নিজাকৈ ডাঙৰ কাম এটা কৰিবলৈও ভয় কৰে। আচলতে এই মানুহবোৰ মানসিকভাৱে বহুত দুৰ্বল। কিন্তু মানসিকভাৱে শক্তিশালী মানুহে অতি সোনকালে কেতিয়াও কাকো বিশ্বাস নকৰে। এই লোকসকলে সফলতাও সোনকালে লাভ কৰে, কাৰণ জীৱনটোত কলৈ যাব লাগে আৰু কেনেকৈ আগবাঢ়িব লাগে তেওঁলোকে ভালদৰেই জানে। তেওঁলোকে জানে যে যিমানেই কঠিন পৰিস্থিতি নহওক কিয় তেওঁলোকে সকলো অকলে চম্ভালিব লাগিব। সেইবাবে এই মানুহবোৰ সদায় আত্মবিশ্বাসী হৈ থাকে। দ্বিতীয়তে, আপুনি সময়ৰ গুৰুত্ব বুজিব লাগিব। পকেটত টকা থাকিলেও যিকোনো বস্তুৱে কিনিব পাৰি, কেৱল সময়ৰ বাহিৰে। যিকোনো মূল্যৰ বিনিময়ত সময় কিনা কেতিয়াও সম্ভৱ নহয়। আমাৰ বাবে সময়ৰ লগে লগে নিজকে সলনি কৰাটো প্ৰয়োজনীয়, আৰু নিজকে সলনি কৰাসকলে যিকোনো সময়তে নতুন কিবা এটা শিকিব পাৰে, আৰু নতুন কিবা এটা শিকাৰ এই মানসিকতাৰ বাবেই এইসকল লোকে মানসিকভাৱে শক্তিশালী হৈ পৰে। আনহাতে মানসিকভাৱে দুৰ্বল লোকে নিজৰ বহুমূলীয়া সময় নষ্ট কৰি জীৱনত সদায় পিছ পৰি থাকে আৰু অনুশোচনাৰ বাহিৰে তেওঁলোকে জীৱনত একো নাপায়। মানসিকভাৱে শক্তিশালী হ'বলৈ সময় সঠিকভাৱে ব্যৱহাৰ কৰিব জানিব লাগে। যেনেকৈ মানুহৰ বাবে পানী অবিহনে জীয়াই থকাটো সম্ভৱ নহয়, ঠিক তেনেদৰে সময়ৰ সঠিক ব্যৱহাৰ এজন শক্তিশালী ব্যক্তিৰ বাবে পানীৰ দৰে। তৃতীয় উপায়, আপুনি ভয়ৰ সন্মুখীন হ'ব লাগিব। কাৰণ আপুনি ভয়ৰ সন্মুখীন কেনেকৈ কৰে তাৰ পৰাই বুজা যায় যে আপোনাৰ মানসিক অৱস্থা কিমান শক্তিশালী। যদি আপুনি সাঁতোৰত নতুন আৰু কোনোবাই বাৰে বাৰে আপোনাক সাঁতুৰিবলৈ কয় তেন্তে নাকচ নকৰিব, বৰঞ্চ সাঁতুৰিবলৈ শিকক। প্ৰথমবাৰ সাঁতুৰিবলৈ গ'লে আপুনি ভয় খাব যে হয়তো ডুব যাব পাৰে, কিন্তু প্ৰতিদিনে অনুশীলন কৰিলে আপোনাৰ ভয় নাইকিয়া হৈ যাব আৰু এদিন আপুনি এজন ভাল সাঁতোৰবিদ হিচাপে আত্মপ্ৰকাশ কৰিব। ঠিক তেনেদৰেই যেতিয়া আপুনি আপোনাৰ সকলো ভয় নাইকিয়া কৰিব তেতিয়া আপুনি ভিতৰৰ পৰা মানসিকভাৱে শক্তিশালী হৈ উঠিব। চতুৰ্থ উপায়, সদায় নিজৰ ব্যৰ্থতাৰ পৰা কিবা এটা শিকিবলৈ চেষ্টা কৰক। অতীতত যি ভুল কৰিছে বৰ্তমানত পুনৰাবৃত্তি নকৰিব। সকলোৱে ভুল কৰে, কিন্তু সকলোৱে নিজৰ ভুলৰ পৰা শিকিব নোৱাৰে। সেইবাবে যদি আপুনি নিজৰ মাজত পৰিৱৰ্তন আনিব বিচাৰে আৰু ভাল কিবা এটা কৰিব বিচাৰে তেন্তে ভুলৰ পৰা শিকিব আৰু এনে ভুল কেতিয়াও নকৰিব। পঞ্চম উপায়, যদি আপুনি বিফলতাৰ ভয় কৰে তেন্তে আপুনি কেতিয়াও সফল হ'ব নোৱাৰে, কাৰণ যিকোনো কাম কৰিলে দুটা ফলেই আহে, হয়তো সফলতা নহয় বিফলতা। যদি আপুনি সফল হয় ঠিক আছে, নহ'লে বিফলতাক গ্ৰহণ কৰক। এই বিফলতাই আপোনাক জীৱনত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিব। ইয়াৰ দ্বাৰা আপুনি কৰা ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ শিকিব। আৰু যিজন ব্যক্তিয়ে সদায় নিজৰ ব্যৰ্থতাৰ পৰা শিকে তেওঁ জীৱনত এজন সফল ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰে। এই অভ্যাসে মানুহক সদায় অতিশয় শক্তিশালী কৰি তোলে। ষষ্ঠ উপায়, নিজৰ ওপৰত বিশ্বাস কৰিব লাগিব, কাৰণ যিকোনো কাম কৰিবলৈ গ'লে কেৱল নিজৰ ওপৰত আস্থা ৰাখিহে আগবাঢ়িব পাৰি। মানসিকভাৱে দুৰ্বল ব্যক্তি এজনে কিছু কাম আৰম্ভ কৰে যদিও নিজৰ ওপৰত আত্মবিশ্বাস নথকাৰ কাৰণে তেওঁলোকে কোনো কামতেই সফল হ'ব নোৱাৰে। কিন্তু মানসিকভাৱে শক্তিশালী মানুহৰ আত্মবিশ্বাসো থাকে আৰু তেওঁলোকে যিকোনো কাম দায়িত্বশীলভাৱে লৈ সম্পূৰ্ণও কৰে। সপ্তম উপায়, সদায় নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক। যিকোনো ব্যক্তিৰ যিকোনো নীতি যিকোনো সময়তে সলনি হ'ব পাৰে। এটা নেতিবাচক চিন্তাই আপোনাৰ সমগ্ৰ জীৱনটো ধ্বংস কৰাৰ ক্ষমতা ৰাখে। নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকিবলৈ সদায় নিজেই ইতিবাচক অৱস্থাত থাকিবলৈ চেষ্টা কৰক। সদায় নেতিবাচক কথা কোৱা এনে লোকৰ পৰা আঁতৰি থাকক, কাৰণ এনে পৰিস্থিতি বা ব্যক্তিয়ে আপোনাক মানসিকভাৱে দুৰ্বল কৰি তুলিব। অষ্টম উপায়, নিজৰ কৰ্মৰ বিষয়ে নিজক প্ৰশ্ন কৰিবলৈ শিকক। এনে কৰিলে আপুনি আপোনাৰ কামৰ বিষয়ে নতুন ধাৰণা কৰিবলৈ আৰম্ভ কৰিব, আৰু এই ধাৰণাবোৰে আপোনাৰ কাম ভালদৰে কৰাত সহায় কৰিব। আমি যেতিয়া প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰোঁ তেতিয়া আমি আমাৰ ভুলৰ বিষয়ে জানিব পাৰোঁ আৰু লগতে সেইবোৰ শুধৰোৱাৰ সুযোগো পাওঁ। এইদৰে আমি ক্ৰমান্বয়ে মানসিকভাৱে শক্তিশালী হৈ পৰোঁ। নৱম উপায়, নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ শিকক। দুখৰ সময়ত যি পায় তাৰ মুখামুখি হ'বলৈ শিকক আৰু সুখৰ সময়ত যি পায় আনন্দেৰে উপভোগ কৰক। অৰ্থাৎ পৰিস্থিতি যিয়েই নহওক কিয় তাৰ সৈতে আগবাঢ়িব লাগিব আৰু সাহসেৰে মুখামুখি হ'ব লাগিব। আপুনি দেখিব যে এনে বহু মানুহ যিসকলৰ নতুন কিবা এটা হৈছে কিন্তু হঠাতে তেওঁলোকে এনে পৰিস্থিতি চম্ভালিব নোৱাৰি আকৌ পুনৰ বাটত আহিছে। মানসিকভাৱে দুৰ্বল হোৱাৰ কাৰণে এইসকল লোকে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰে, কিন্তু মানসিকভাৱে সবল মানুহ প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সদায় সাজু থাকে। দশম উপায়, নিজৰ সপোনখিনি অকলে বহি কল্পনা কৰিব লাগিব।
ইয়াৰ দ্বাৰা আপোনাৰ সপোনৰ প্ৰতি এক শক্তিশালী মানসিকতা গঢ় লৈ উঠিব আৰু সপোনৰ পথৰ পৰা বিচ্যুতিৰ পৰা ৰক্ষা পৰিব, যাৰ বাবে আপুনি অতি সোনকালে আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব। শেষত মানসিকভাৱে শক্তিশালী আটাইতকৈ উত্তম উপায় হ'ল ধ্যান কৰা। মানসিকভাৱে শক্তিশালী হ'বলৈ হ'লে দৈনিক ধ্যান কৰিব লাগিব। আপোনালোকে সকলোৱে জানে যে আমাৰ দেশৰ ঋষি, সাধু আৰু নিপুণ পুৰুষে ধ্যান কৰিছিল। আজিৰ পৃথিৱীত সেয়া সম্ভৱ নহ'ব পাৰে যদিও যদি আপুনি মানসিকভাৱে শক্তিশালী হ'ব বিচাৰে তেন্তে প্ৰতিদিনে আধা ঘণ্টা কৰি ধ্যান কৰিবলৈ আৰম্ভ কৰক। ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম। ধন্যবাদ।